গাঁৱৰে মুকলি বিহুলৈ বুলি আমি ওলালোঁ। ওলাই গৈ তাত প্ৰথমতে বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনাইছিল। তাৰ পাছত আমাৰ সকলো যুৱকসকলে সেৱা লৈছিল বয়োজ্যেষ্ঠসকলৰ ওচৰত। আৰু এয়া আমাৰ বিহু আৰম্ভণি কৰিছে দাদা খুৰা সকলোৱে মিলি। আৰু এয়া আমাৰ গাঁৱৰ ভাইটি ভণ্টিহঁতৰ বিহু এটি দল। বহুত ভাল লাগিলে। দুদিনতে মাথো ৰিহাৰ্চল কৰি ধুনীয়া প্ৰদৰ্শন কৰি দেখুৱালে। সেয়াও আমাৰ ভাল লাগিলে। তাৰপাছত এয়া হৈছে ভণ্টিহঁত আমাৰ নাচনীকেইজনী। তাহাঁতিও বহুত ধুনীয়াকৈ নাচিছে। আশা কৰোঁ সদায় এনেকৈ তাহাঁতি আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। আমিও বহুত নাচিলোঁ, গালোঁ, ভাল লাগিলে। আমি প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ যদিও তাহাঁতক উৎসাহ দিলোঁ আমি আঁতৰৰ পৰাই দৰ্শক হিচাপে। আৰু এনেকৈ সদায় সকলো আগুৱাই যাওক, তাৰে কামনা কৰোঁ সদায়। তাৰ পাছত এই অকণমানিজনী চাওকচোন কিমান ধুনীয়াকৈ নাচিছে। 2-3 বছৰ হৈছে কি নাই হোৱা, বহুত ধুনীয়া প্ৰদৰ্শন কৰিলে তাইও যেন সদায় আগুৱাই যাওক। এয়া আমাৰ গাঁৱৰে কেইটামান কণ ভাইটি আৰু ভণ্টি, তাহাঁতি এটি হুঁচৰি দল উলিয়াই সেয়া প্ৰদৰ্শন কৰিলে। এয়া ভণ্টি এজনী, তাইও বহুত ধুনীয়া প্ৰদৰ্শন কৰিলে। তাই কলাখিনি দেখুৱালে সকলোৰে আগত। এয়া হৈছে লাদৈগড়ৰ মইনাজান বিহু দলটি, বহুত ধুনীয়া প্ৰদৰ্শন কৰিলে আৰু বহুত ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ প্ৰতিভা প্ৰকাশ কৰিলে, ভাল লাগিলে। সদায় সকলো এনেকৈ আগুৱাই যাওক। আৰু ৰঙালীৰ বহুত বহুত শুভেচ্ছা। সকলোৰে জীৱনত ৰঙালীয়ে সদায় ৰং দিয়ক, তাৰ কামনাৰেই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু চাওক আমি শেষত কেনেকৈ নাচিলোঁ, সেয়াই আছিল ভিডিঅ'টোত। তেন্তে ব'লক এতিয়া Dunia,